নমস্কাৰ, মই অংশুমান নাথ। পোনপ্ৰথমে মই আপোনালোকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অলপ আগতে আপোনালোকে নিউজত পাইছে যে অহাকালিৰ পৰা সকলো ধৰণৰ শিক্ষা অনুষ্ঠান তথা চৰকাৰী বেচৰকাৰী যিমানবোৰ শিক্ষানুষ্ঠানৰ লগতে যিমান ব্যক্তিগত খণ্ডই হওক বা তেনেধৰণৰ কোনো ৰাজহুৱা কিছুমান অনুষ্ঠান আছে সেইবিলাক আটাইবোৰ বন্ধ কৰি দিয়া হৈছে। অহা 29 তাৰিখলৈকে বন্ধ থাকিব। গতিকে এইটো কৰোণা ভাইৰাছৰ কাৰণে সতৰ্কতাৰ বাবে আমাৰ বন্ধ ঘোষণা কৰিছে চৰকাৰে। গতিকে আমি নিজেই কৰোণা ভাইৰাছৰ কাৰণে নিজকে মুক্ত কৰিবলৈ হ'লে আমি সতৰ্ক হ'ব লাগিব, লগতে আনকো সতৰ্ক কৰি দিব লাগিব। এই ক্ষেত্ৰত যদি আমি নিজৰ সতৰ্কতা নিজে অৱলম্বন কৰোঁ তেতিয়াহ'লে কোনো ভয়ৰ কাৰণ নাই বা শংকাৰ কাৰণ নাই। আৰু আপোনালোকে বেলেগকো সতৰ্ক কৰি দিয়ক। লগতে যি আমাক সতৰ্ক বাণী দিছে সেইখিনি যদি আমি ফ'ল' কৰোঁ তেতিয়াহ'লে কৰোণা ভাইৰাছ কেতিয়াও আমাৰ মাজলৈ বিয়পি আহিব নোৱাৰে। আপোনালোকে পৰিষ্কাৰে কৰি হাত মুখ ধুই লওক, বাৰে বাৰে মুখখন টাচ নকৰিব। তাৰপিছত মুখত এনেকৈ N95 মাস্ক পৰিধান কৰক, আৰু তেতিয়া কোনো ধৰণৰ ভয়ৰ শংকা নাই। গতিকে শেষত আটাইতে মই সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।